নমস্কাৰ বন্ধুসকল, হেমন্ত জাৰ্দিন বগানন্দা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি 2 ডিচেম্বৰ আৰু আজি মই গৈ আছোঁ আমাৰ মামাহঁতৰ ঘৰলৈ বিয়া খাবলৈ। পুৰা দেখাম মজাকে, একদম ধুনীয়া গাঁৱলীয়া পৰিৱেশবোৰ। বিয়া দুখন বিয়া আছে, বিয়া একদম তামাম বিয়া খাম মজাকে। এতিয়া ওলাওঁ, এতিয়া মজা আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ঠিক আছে বন্ধুসকল, এতিয়া ভিডিঅ'টো শুৰু কৰিম মজা। ঠিক আছে, এতিয়া লগ পাম বন্ধুসকল। আহি পালোঁ, ঠাণ্ডাত কঁপি গৈছোঁ পুৰা। জেকেট আছে তথাপিও ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে এইফালে গাঁৱৰ ফালে। আমাৰ গুৱাহাটীত ইমান ঠাণ্ডা নাই, কম আছে, কিন্তু গাঁৱত বহুত ঠাণ্ডা। তো আহি পালোঁ মামাহঁতৰ, কোনো নাই চাগে, বিয়াত আছে। মই বিয়াত যাম এতিয়া মজাকৈ, বস্তুবিলাক থৈ কেনে কাপোৰ কানি থৈ বিয়াত যাম মজাকৈ। বিদেশৰ ভিডিঅ' দেখুৱাম আপোনালোকক। ঠাণ্ডা ধুনু চুনু মুনু কেইটামান শুই আছে, দেখাই আছোঁ ৰ'ব। ধুনু চুনু মুনু কেইটামান খুঁজি দিব লাগিব। পাকঘৰত জুই পুৱাইছোঁ। ইয়াতে গেছৰ ব্যৱহাৰ নকৰে, ঘৰৰ খৰি মজা। আঞ্জা উতলি আছে, ঘৰৰ খৰি অকণমান টেষ্টে নাই, মজা। গেছে পাত্তা নাপায়, মজা জুই পুৱাই আছোঁ। মজা লাগছে অকণমান বহি কেনে। দৰা আহি পালে, দৰাৰ গাড়ী। দৰা আহি গ'ল। কি চাই আছা? মোলৈ ঘূৰি জীৱন যাব মোৰ, মাংস খাব তোৰ। আপোনাৰ পছন্দ নোৱাৰে এতিয়া চাগে। আমাৰ কইনা যাব আল্লাহ। নিস্তব্ধ, সকলো শুই পৰিছে। ইয়াত অকল মই আছোঁ আৰু নিয়ৰৰ পৰা সৰি পৰে টুপ দুটুপ টিঙত পৰা শব্দ। একদম নিৰল নিস্তব্ধ, পিনড্ৰপ চাইলেণ্ট বুলি যাক কয়। পুৰা একদম কোনো নাই। চাওক, নিজন সকলো শুই পৰিছে। এই গৰু দুটা আছে, ঘাঁহ পকালি। আপোনাক অকণমান দেখুৱাওঁ,
চাই লওক এই গৰুকেইটাই মোৰ ফালে চাই আছে কোন আহিছে এই ৰাতিখন বুলি কাণ জোকাৰি জোকাৰি খাব গলি আছে চাওক এতিয়া গুড নাইট কালি লগ পাম বন্ধুসকল এই ৰাতি পোহৰ হৈ গ'ল ৰাতিপুৱাৰ পৰা এটা ছবি আঁকিলোঁ 6 মাহ আগতে আহিছিলোঁ ইয়াতে মনুৰ বিয়াত তাতে তাইক ছবি আঁকি দিম বুলি প্ৰমিছ কৰিছিলোঁ কালি মোক সুধিলে ৰাখিছা নাই মই আঁকা নাই পেলোঁ তাই মনটো বেয়া কৰি দিলে সেইকাৰণে ৰাখি নাই ৰাতিপুৱাই উঠি মই তাই ছবিটা আঁকিলে তাইক ছাৰপ্ৰাইজ দিব গৈ আছোঁ মজাকৈ হয়নে টিকলি আছে মোৰ লগত হাই আমি এতিয়া ছাৰপ্ৰাইজ দিব যাম ন মজা সৰু ছোৱালীক ছাৰপ্ৰাইজ দি বিৰাট ভাল লাগে হয়নে নাই কেনে হৈছে আৰু টিকলি এই আছে মই ফুৰি থকা পাৰ্টনাৰ গাঁও ফুৰি আছো মজাকে পৰিৱেশ ছাগাল ছাগাল কিবা খাবি একো নাই হাতত মোৰ ঘাঁহ খা ব্ৰইলাৰ খাম ধান কাটি আছে বা মুৰ্গীৰ শব্দ এখানে কাটা হলে কিমান আছে কি বিঘাত আছে এইখিনি খেতিখিনি ঘূৰি আৰু এটা ধুনীয়া মৰম লগা কিউট ধুনীয়া কিউট এটা পালোঁ এইটো চাওক কিউট কিউট গৰু পোৱালি ঘাঁহ খাব দিছোঁ ঘাঁহ খাইছে চেৰকি দিছোঁ এই মাইনাই ধান লৈ আহিছে দিয়া খুৱাই দিয়া বন্ধুসকল মামাহঁতৰ ঘৰৰ পৰা দেউতাহঁতৰ ঘৰত যাই আছোঁ মানে মাখিবাত গৈ আছোঁ আৰু এইফালে চাওক পথাৰখন বা ব্যস্ত লোকসকল আঘোণৰ পথাৰ খুবেই ব্যস্ত ডাঙৰি ডাঙাত ধান দাৱাত সকলো ব্যস্ত দেখুৱাই আছে এইয়া ব্যস্ত পূৰা আঘোণৰ পথাৰ এইখন সকলো ব্যস্ত এয়া ছাৰ ডাঙৰি তৈয়াৰ কৰি আছে ঘৰত এই 6 মাহৰ কষ্টৰ ফল ঘৰলৈকে লৈ যাবৰ কাৰণে তেনেহ'লে বন্ধুসকল এই ব্যস্ত পথাৰৰ পৰা ময়ো ব্যস্ত হৈ এই ভিডিঅ'টোৰ এই খণ্ডটি এইখিনিতে সামৰোঁ নেক্সট খণ্ডত আপোনালোকক বাকীখিনি দেখুৱাম মই চাই থাকোঁ হেমন্ত চাতে ব্লগ টাটা বাই বাই লগ পাই আছোঁ নেক্সট